এয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আন্তৰিক প্ৰয়াস যাতে অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ যি স্বকীয় স্বাভিমান আছে সেই স্বকীয় স্বাভিমানেৰে সকলোৱে আত্মসন্মানেৰে নিজৰ কৃষ্টি সংস্কৃতিক আগুৱাই লৈ যাব পাৰে। তাৰ কাৰণে এই বৃহৎ আয়োজন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমত বসবাস কৰা বিভিন্ন খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ উন্নয়ন উত্তৰণ তেওঁলোকৰ পৰম্পৰা ৰীতি নীতিসমূহক সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যে এটা ডিপাৰ্টমেণ্টেই গঠন কৰিছে, যিটো ডিপাৰ্টমেণ্টৰ নাম হৈছে ইণ্ডিজিনিয়াছ ট্ৰাইবেল ফেথ এণ্ড কালচাৰ। সেই ডিপাৰ্টমেণ্টৰ জৰিয়তে সকলো জাতি জনগোষ্ঠীক এটা মৰ্যাদা দিবৰ কাৰণে প্ৰয়াস কৰিছে আৰু সমান্তৰালভাৱে যদি যি সম্ভৱ হয় সেই সম্ভৱৰ ভিতৰত আমি বৃহৎ আকাৰেৰেও বৃহৎ আয়োজনেৰেও আমাৰ কৃষ্টি সংস্কৃতিসমূহক বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিব কৰাৰ এটা প্ৰয়াস বিহু বিনন্দিয়া ঝুমুৰ বিনন্দিনী বাগৰুম্বা দহৌ। এই বাগৰুম্বা নৃত্যৰ মাজত বড়ো সমাজৰ লোক পৰম্পৰা লোকগীত লোকনৃত্য লোকবাদ্য লোকবস্ত্ৰ সকলোবিলাক জড়িত হৈ আছে। ইয়াতে লোকবাদ্য হিচাপে খাম ব্যৱহৃত হয়, ইয়াতে চিফুং ব্যৱহৃত হয়, চেৰজা ব্যৱহৃত হয়, তাল ব্যৱহৃত হয়, আৰনাই বস্ত্ৰ দখনা ব্যৱহৃত হয়, ফোঁটা দি আমি ৰূপসজ্জাত অলংকাৰ হিচাপে ফুট হিচাপে ব্যৱহাৰ কৰোঁ। সকলোবিলাক এই বাগৰুম্বাৰ জৰিয়তে উজ্জ্বলি উঠে আৰু নিশ্চিতভাৱে এই বৃহৎ আয়োজনে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিয়ে নিশ্চিতভাৱে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ নিশ্চয় সক্ষম হয়। কাৰণ সেই তাৰ প্ৰমাণ আমি বিহুত দেখিছোঁ, তাৰ প্ৰমাণ আমি ঝুমুৰত দেখিছোঁ আৰু মোৰ বিশ্বাস যে এই বাগৰুম্বা আৰু এই মন্ত্ৰমুগ্ধকৰ আনন্দ সুন্দৰ দৃশ্যও আজি সন্ধিয়া সমগ্ৰ বিশ্বকে মন্ত্ৰমুগ্ধ কৰিব। আৰু 5.5 ঘণ্টা আমাৰ হাতত সময় আছে, 4.5 ঘণ্টা, কিন্তু 4.5 ঘণ্টা দেখিছোঁ ইতিমধ্যে গেলেৰী আধা সংখ্যক ভৰ্তি হৈ গৈছে। তাকে চিন্তাত পৰিছোঁ এতিয়া যদি এই গতিৰে ৰাইজ বাগৰুম্বা অনুষ্ঠান উপভোগ কৰিবলৈ আহে, হয়তো আমাৰ ইয়াতে যিমান আসন আছে সেই আসন আমি দিব নোৱাৰিম। তাৰ কাৰণে আমি কাষতে এখন ফুটবল ফিল্ড আছে, যিসকল দেৰিকৈ আহিব তেওঁলোকৰ প্ৰতি মই আপোনাৰ চেনেলৰ জৰিয়তে আহ্বান জনাইছোঁ, যদি আহে আপোনালোক সোনকালে আহক। স্ক্ৰীণৰ ব্যৱস্থা কৰা হৈছে, তাত 10,000 লোক তাত বহিব পৰা আসনৰো ব্যৱস্থা কৰা হৈছে আৰু সুন্দৰভাৱে তাৰ পৰা চাব পাৰিব। হয়, এই দুইখন বাহনত নহয়, আমি দুখন বাহন সাজু কৰিছোঁ, কিন্তু এখন বাহনত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি পোৱাৰ লগে লগে এখন বাহনত উঠি শিল্পীসকলৰ মাজলৈ তেখেত আগুৱাই যাব। শিল্পীসকলৰ সান্নিধ্য পাবৰ কাৰণে তেখেতে প্ৰয়াস কৰিব। শিল্পীসকলেও মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ওচৰৰ পৰা পোৱাৰ হেঁপাহ আছিলে, সেই হেঁপাহৰ কথা আমাক ব্যক্ত কৰিছিলে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৱগত কৰা তেখেতে সন্মতি প্ৰদান কৰিছে। গতিকে মই ভাবোঁ যে ওচৰৰ পৰা যিকোনো বস্তু যেতিয়া চোৱা যায় তাৰ অনুভৱ বেলেগ, তাৰ উপলব্ধি বেলেগ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেনেধৰণৰ ব্যক্তিত্বৰ এজন ব্যক্তি। তেখেতে সকলো বস্তু খুব নিৰ্মূলভাৱে বিশ্লেষণ কৰে, হৃদয়ৰ গভীৰ দৃষ্টিভংগীৰে পৰ্যবেক্ষণ কৰে আৰু সেইকাৰণে আজি আমি আমাৰ বিভিন্ন বস্ত্ৰ বাদ্যৰে এই বাহনসমূহ আমি সজাই তুলিছোঁ। গোটেইখিনি বস্তু আপোনালোকে যিখিনি দেখিছে গোটেইখিনি GI টেগৰ বস্তু। আজি খামটো, আজি ঢোলটো, আজি চিফুং চেৰজা বা আৰনাইখন বড়ো সমাজৰ তেওঁলোকৰ অতি মৰমৰ সম্পদ আৰু এই সম্পদসমূহ ভাৰত চৰকাৰে ইতিমধ্যে GI টেগেৰে চিহ্নিত কৰিছে। গতিকে এই বস্ত্ৰ সম্ভাৰ এই বাদ্য সম্ভাৰো যাতে বিশ্ববাসীৰ আগত আমি তুলি ধৰিব পাৰোঁ বাগৰুম্বাৰ জৰিয়তে, সেয়াও আমাৰ এটা অন্যতম প্ৰয়াস।